বেয়া ভিডিঅ'বোৰ খুচৰি চাওঁ, কিন্তু ভাল ভিডিঅ'বোৰ আমি কোনেও নাচাওঁ। কোনেও গম নাপায় যে কথা কওঁতে অকণমান ভাবি চিন্তি কথা ক'ব। কি কাৰণে নাইকিয়া হ'ল সেইখিনিও জানে। সেইকাৰণে অহংকাৰ অতিমাত্ৰা প্ৰয়োজন নাই। হাই ফ্ৰেণ্ডছ, মই গা পা ধুই মেলি আজৰি হ'লোঁ, চাহ তাহ খালোঁ। এতিয়া বাজিছে 11টা বাজিলে আৰু আমাৰ ঘৰত কোনো নাই। মা গ'ল ডক্টৰৰ ওচৰলৈ, দেউতা গ'ল কামলৈ আৰু মই অকলে বহি আছোঁ। আৰু মোৰ মনলৈ বহুত নানা ধৰণৰ কথা আহিছে। কথা মানে কিছুমান কথাই আমনি কৰে, যিবোৰ কথা ক'বলৈ মন যায়, ক'ব শুনিবলৈ কোনো মানুহ নাই। সেইকাৰণে মই ভাবিলোঁ মোবাইলটোকে অন কৰি লওঁ, আপোনালোক সকলো লগতে কথাবোৰ শ্বেয়াৰ কৰোঁ। আচলতে কি জানে, বেয়া যে ভিডিঅ'বোৰ প্ৰচাৰ কৰাত ইমান যে প্ৰচাৰ হয় কাৰ কাৰণে? আমাৰ কাৰণে। কাৰণ আমি বেয়া ভিডিঅ'বোৰ খুচৰি চাওঁ, কিন্তু ভাল ভিডিঅ'বোৰ আমি কোনেও নাচাওঁ। কোনেও গম নাপায় যে অমুক ছোৱালীজনী, অসমৰ অমুক ছোৱালীজনী যে বাহিৰত আমাৰ ইণ্ডিয়া হৈ খেলিবলৈ গৈছে, আমুক ভাল কাম কৰিছে, সেইটো কথা কোনেও গম নাপায়। অথচ ময়ো গম নাপাওঁ, কিন্তু বেয়াটো অসমৰ চুকে কাণে যিমানখিনি বেয়া হৈছে, কিন্তু আমি সকলো গম পাওঁ। কেনেকৈ গম পাওঁ? কাৰণ আমাৰ প্ৰচাৰটো বেছি যে। এতিয়া ইউটিউব ফেচবুকটো খুলিলে বেয়াটো পিটিককৈ ওলায়, ভালটো আপুনি বিচাৰিব লাগিব, ঘণ্টা জুৰি বিচৰাৰ পিছতহে ওলায়। সেইবোৰ আমাৰ নিজৰ গাত দুখ, গম পাইছে? কাৰণ আমি এনেই চিঞৰি থাকিলে নহ'ব। আমাৰ সমাজখন নিকা লাগে, নিকা আমি নিজে কৰিব লাগিব, প্ৰত্যেকজন ব্যক্তিয়ে কৰিব লাগিব। কাৰণ ভালটো আমি চাব লাগিব আৰু ভালটো চাই শ্বেয়াৰ কৰিব লাগিব, তেতিয়াহে সকলোলৈকে পাব। কিন্তু আমি বেয়াবোৰ চাওঁ, সমালোচনা কৰোঁ, ফোনত কথা পাতি আমুক হ'ল, আজিকালি এনেকুৱাহে চলিছে, কিন্তু আমি ভাল কথাবোৰ পাতিবলৈ পাহৰি যাওঁ। কাৰণ আমি মানুহবোৰ এনেকুৱাই হ'ল, ভালটো কথা কোনেও আলোচনা নকৰে, লোকৰ ভালৰ কথাটো, কিন্তু বেয়া কথাটো আমুক কৰিলে জানানে, আমুকৰ এনেকুৱাহে হ'ল, আমুকলৈ গুচি গ'ল। ইছ ৰাম, তেওঁ কেনেকুৱা চৰিত্ৰ। আজিকালি ছোৱালীবোৰকো আজিকালি ল'ৰাবোৰকো এনেকুৱা, এজনী থকাৰ পিছতো আনজনীৰ লগত। ইছ ৰাম, ক'ত বলৎকাৰ, ক'ত কিবা, ক'ত এক্সিডেণ্ট, আমুকত এজনী ছোৱালীৰ কাৰণেহে ল'ৰা মৰিলে, বা ল'ৰা এটাক ছোৱালী এজনীয়ে মাৰিলে। সেইবোৰ কথা একদম পিটিককৈ সমালোচনা আমি কৰোঁ, কিন্তু আমি এনেই চিঞৰি থাকোঁ সমাজখন নিকালৈকে। নিকা কোনে কৰিব? আমিয়েতো কৰিব লাগিব। কিন্তু আমি নিজেই কাম নকৰোঁ, এনেই চিঞৰিলেতো নহ'ব। নিকালৈকে সমাজখন বেয়া হৈছে। সমাজখন কোনে বেয়া কৰিছে? আমি কৰিছোঁ, আপুনি কৰিছে, মই কৰিছোঁ। আৰু উঠি অহা প্ৰজন্মক কি শিক্ষা দিম? আমি নিজে যদি শিক্ষাহীন। অকল পঢ়াটোৱে শিক্ষা নহয়, বহুত পঢ়া শুনা মানুহে বেয়া কাম কৰে, পঢ়া নুশুনা মানুহে নকৰে। বহুত পঢ়া মানুহে মানুহৰ লগত কথা পতাৰ ধৰণ নাজানে, কিন্তু নপঢ়া মানুহখিনিয়ে জানে। ধনী হোৱাৰ লগে লগে মোৰতো কাম নকৰা হৈ যায় নেকি? তেওঁলোকে মানুহৰ ব্যৱহাৰ নাজানে। সৰু মানুহবোৰক, কাম কৰা মানুহবোৰক ব্যৱহাৰ কৰিব নাজানে, কেনেকৈ ক'ব লাগে তাক নাজানে কিন্তু তেওঁলোকে এইটো কথা গম নাপায় যে ভৱিষ্যত কোনেও দেখা নাই। যিসকল মানুহক তেওঁলোকে অৱজ্ঞা কৰিছে, সেইসকল মানুহে যে পিছত তেওঁলোকক তৰিব, সেইটো কথা তেওঁলোকে পাহৰি যায়। ধনীয়ে হওক বা দুখীয়াই হওক, সেইষাৰ কথা মনত ৰখাটো উচিত যে ভৱিষ্যত কোনেও দেখি অহা নাই। কাৰণ সেইকাৰণে প্ৰতিটো খোজতে, প্ৰতিটো সময়তে আপোনালোককো কৈছোঁ, মানুহক কথা কওঁতে অকণমান ভাবি চিন্তি কথা ক'ব। কাৰণ আপুনি নাজানে যাক বেয়াকৈ কৈছে, সিয়ে যে আপোনাক ভৱিষ্যতে কিবা এটা সহায় কৰিব, বা কৰিম বুলি ভাবিলেও সি মুখৰ আগত কৰিব পাৰিলেও আপোনাৰ এই কথাষাৰ জত নকৰিব। সেইকাৰণে মানুহ সকলো লগতে মিলিজুলি থাকিব লাগে। কাৰণ ভৱিষ্যত কোনেও দেখি অহা নাই। যাক আপুনি দুখীয়া বুলি হাঁহিছে, সিয়ে কিন্তু এদিন ধনী হৈ যাব, আপুনিয়ে সেই পৰ্যায়লৈ গুচি আহিব। আচলতে এইটো কথা নহয় যে দুখীয়াৰ পৰা ধনী হোৱাটোহে মেইন কথা। ধনী বা দুখীয়া হোৱাটো মেইন কথা নহয়, সেইটো বৰ লাজৰ কথা। কাৰণ যেতিয়া ধনী ব্যক্তি এজনী দুখীয়ালৈ পৰিণত হয়, ধনী মানুহ এঘৰ দুখীয়া মানুহলৈ পৰিণত হয় তেওঁলোকৰ কৰ্মৰ ফলত। আপোনালোকে পাহৰি নাযাব, ভগৱানে যে দিও চাই নিও চাই। আপোনাক দিয়ে নাই হয়, যেতিয়া দিব চব ফালৰ পৰা দিব। সেইকাৰণে মানুহৰ অতি অহংকাৰ ভাল নহয় সকলোৱে।
মোৰ নিজৰ কথাও কৈছোঁ, সকলো মানুহে অহংকাৰ অতি মাত্ৰা ভাল নহয়। নিজৰ চেহেৰা লৈ, নিজৰ পঢ়া লৈ এনেকুৱা এটা পৰিস্থিতি হ'ব, আপোনাৰ পঢ়াখিনিয়ে আপোনালোক এৰি দিব, জানিও নজনা হ'ব। মহাভাৰতৰ কৰ্ণৰ কথা আপোনালোকে জানে, তেওঁ বিদ্যা কামত নাইকিয়া হ'ল, কি কাৰণে নাইকিয়া হ'ল সেইখিনিও জানে। সেইকাৰণে অহংকাৰ অতিমাত্ৰা প্ৰয়োজন নাই। আৰু নিজকে শ্ৰেষ্ঠ সজাবলৈ গৈ কি হয় পৰিণতি আপোনালোক সকলোৱে জানে। সমাজখন নিকা কৰি ৰাখিবলৈ আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজে সমাজখনক নিকা কৰি ৰাখিবলৈ নানা ধৰণৰ কাম কৰিব লাগিব, লোকৰ সহায় কৰিব লাগিব। ভিডিঅ' বনাই সেই মানুহজনক সহায় নকৰিলেও হ'ব, কাৰণ ভিডিঅ'টো বনাই পেলাই 10জনক দেখাতকৈ সেইকণ নাই, ওপৰলৈ দেখিব ন। আপোনাৰ ভিডিঅ' বনাই 10জনৰ পৰা বাহ লোৱাতকৈ ওপৰজনৰ পৰা বাহ লোৱাটোহে মেইন প্ৰয়োজন। মোৰ মতে কিবা এটা কৰিলে বা কিবা এটা কাম কৰিলে মই কেমেৰাটো অন কৰি নলওঁ। মই এতিয়া ঘৰটোকে সাৰোঁতে কিবা এটা কৰোঁতে, কাৰণ ঘৰৰ কাম বনটো প্ৰত্যেকজনী ছোৱালী প্ৰত্যেকজনী বোৱাৰীয়ে কৰি আছে, কিন্তু তেওঁলোকে কেমেৰা অন কৰি লোৱা নাই। কিছুমানে কেমেৰা অন কৰি আমুকখিনি আৰু প্ৰত্যেকজন মানুহে যে প্ৰত্যেকজন ধনী হৈ তেওঁ সুখী, দুখীয়া ধনী মানুহৰো কিছুমান অভাৱ থাকে আৰু দুখীয়া লোকতো অভাৱ থাকে। তেওঁ বুলি পইচা লাগে, আমুক লাগে, তামুক লাগে, মই দুখীয়া, সেইবোৰ মই চিঞৰি ভাল নাপাওঁ। মই যেনেকৈ আছোঁ সুখী আছোঁ, কাৰণ মই যেনেকুৱাতে আছোঁ ভগৱানে দিছে ন, থাকিবলৈ এখন ঘৰ দিছে, খাবলৈ দিছে, পিন্ধিবলৈ দিছে, তাতকৈ বেছি কি লাগে। অধিক বিচাৰিলে মানুহে একো নাপায় জীৱনত, আৰু যিখিনি থাকে সেইখিনিও নাইকিয়া হৈ যায়। কাক নালাগে, কোনজন মানুহে দুখত থাকিব বিচাৰে আপুনিয়ে মোক কওক। কোনো মানুহ দুখত থাকিব নিবিচাৰে, সকলো মানুহ সুখত থাকিব বিচাৰে, আপোনজনৰ লগত থাকিব বিচাৰে। কিন্তু কিছুমানে পায়, কিছুমানে নাপায়। কাৰো জীৱনত সুখ নাই, কাৰণ ভগৱানে বনাইছে তেনেকুৱাকৈ। কাৰোৱে চিন্তা নাইকিয়া নহয়, সকলোৱে চিন্তা আছে, সকলোৱে হেৰুৱা ভয় আছে। সেইকাৰণে আমি সকলো মিলিজুলি থাকিব লাগে। যিহেতু আমি কেইদিনীয়া মানুহ, আমি নিজে নাজানো কেইদিন এই পৃথিৱীত থাকিম, কোন সময়ত কোনটো মুহূৰ্তত আমাৰ কাৰ কি হৈ যাব সেইটো কোনো নাজানে। মোৰ মতে যোনকেইদিন থাকোঁ আমি সকলোৱে ভাল কাম কৰি যাব লাগে। কাৰোবাক দেখুৱাবলৈ নহয়, নিজকে নিজৰ আত্মা শুদ্ধিৰ কাৰণে কামখিনি কৰিব লাগে, নিজৰ কাৰণে, নিজৰ ভগৱানক কাৰণে। কাৰণ ভগৱানে জানে আপুনি ভাল কৰিছে বেয়া কৰিছে, আনৰ চকুত ধূলি মাৰিব পাৰিব, কিন্তু নিজৰ আৰু ভগৱানৰ চকুত কোনেও ধূলি মাৰিব নোৱাৰে। কাৰণ মই এতিয়া ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ আগত, নানা ধৰণৰ সতী সাবিত্ৰী টাইপৰ কথাবোৰ কৈছোঁ, কিন্তু মই প্ৰকৃততে যদি সতী সাবিত্ৰী নহয় তেওঁতো জানে, আপোনালোকে নাজানিব পাৰে। সেইকাৰণে লোকক চকুত ধূলি মাৰিব পাৰি, কিন্তু নিজৰ আৰু নিজৰ ভগৱানক কোনেও নোৱাৰে। তেওঁ বনাইছে, তেওঁ সৃষ্টি কৰিছে, তেওঁ পৃথিৱী চলাইছে, তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ড চলাইছে। তেওঁ চকুত কোনেও ধূলি মাৰিব পৰা নাই আৰু নোৱাৰেও। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। মোৰ মনৰ যিখিনি চলি আছিল, যিখিনি কথা, সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কিবা যদি ভুল কৈছোঁ, মনুষ্যৰ জীৱন হয়, ভুলটো হ'বই, সকলো মানুহৰে, মোৰো ভুল হ'বই। আপোনালোকে ক্ষমা কৰি দিব, নিজৰ বুলি বা আনৰ বুলি হ'লেও, নাজানে মূৰ্খ ছোৱালী বুলি হ'লেও ক্ষমা কৰি দিব। আৰু কি ক'ম আপোনালোকক, কাক কি ক'ম, মই নিজেই ভাষাহীন হৈ যাওঁ। হ'ব দিয়ক, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।